मोर बियाखन अकमान देखुवाई दिउ नेकी कन्याजनी देखिছে নহয় मोर जिসকল बान्धवी আছে आटाईबिलाके मोर चारिफाले बहि লৈ एने धरणे गीत गाइছিলে তেওঁলোকে बान्धवीসকলে एने धरणे मोर ठुटई धरि धरि गीत गाइছিলে कि फूल फूले आमारे माइए लाइट जले कि फूल फूले आमारे माइए लाइट जले लाइटते जले बाई हाली परे लाइटते जले बाई हाली परे दादाके हात पाती धरे ना लय दादाके हात पाती धरे ना लय कि फूल फूले आमारे माइए लाइट जले एदरे गाइছে गाई थाकुते এটা সময়ত বৰ আহি যেতিয়া কলৰ গুৰি পালে মোৰ যিসকল বান্ধৱী আছিল আটাইবিলাক দৌৰ এগৰাকী আবু আছিলে আবু গৰাকীয়ে মোক এনে ধৰণে কৈছিলে ও মাই নাকানবি মাইও নাকানবি ও বট ফগা মাত মাইও নাকানবি বট ফগা মাত খুন্দাটো ফগালা মাই খুন্দাটো ফগাল এইদৰে আবুগৰাকীয়ে কৈছিলে তাৰ পিছত যিসকল বান্ধৱী আছিলে তেওঁলোকে কলগুৰিত এনেধৰণে গাইছিলে 10টা বজাতে অচৰতীয়া আহিব কৈছিলো অচৰতীয়া আহিলি 12টা বাজা চৰতীয়া বান্ধি থম এতিয়া মুখৰে ৰুমাল খেল অচৰতীয়া গুচা দে ভিনি দেও অচৰতীয়া দাঁত আছে না চৰতীয়া বান্ধি থম এতিয়া 10টা বজাতে অচৰতীয়া আহিব কৈছিলো অচৰতীয়া আহিলি 12টা বাজা চৰতীয়া বান্ধি থম এতিয়া মুখৰে ৰুমাল খেল অচৰতীয়া গুচা দে ভিনি দেও অচৰতীয়া দাঁত আছে না চৰতীয়া বান্ধি থম এতিয়া এইদৰে গালে তাৰপিছত আদৰি খাদৰি ৰভাতলিলৈ লৈ আহিলে খিচা গীত অৰ্থাৎ জোৰা নাম গাইছিলে এনেধৰণে অচিলাৰে পানী টপা পিলপিল কৰে জুক মইনা পিলপিল কৰে জুক অচিলাৰে পানী টপা পিলপিল কৰে জুক মইনা পিলপিল কৰে জুক বৰৰে বাঘটো পুলপুল কৰে মুখ মইনা তাতকে জিলেপি বাজাৰতে দেখি আইলো মাটিত লাগা ভল মইনা মাটিত লাগা ভল বাজাৰতে দেখি আইলো মাটিত লাগা ভল মইনা মাটিত লাগা ভল বৰৰে বাঘটো 10 নম্বৰী বল মইনা তাতকে জিলেপি এইদৰে গালে তাৰপিছত কন্যাজনী বিদায় দিবৰ সময়ত কি হয় আমি সকলো বিবাহিতা মহিলাই জানো মোৰো সেই হ'ল মই আই মাতৃ গৰাকীৰ চৰণত ধৰি মোৰ মায়া মোক দিয়া দিলি মোৰ মায়া মোক দিয়া দিলি মোৰ মায়া তেতিয়া আই মাতৃয়ে ক'লে অ মাই নাকান্দি মায়ো নাকান্দি তোক গাই ঘৰ নাই কান্দি চাৰে কাপোৰে কানিয়ে বিয়া দিছোঁ মাই তোৰ বাবেহে মোক বিহুৰ দিনা পলে নিছিল অ মাই যা তাৰপিছত মই পিতাৰ চৰণত বিয়া দিলি পিতা বিয়া দিলি পিতা নাকানবি মাই নাকানবি মায়ো নাকানবি যিটো চলিৰ লগত আজি 5 বছৰে প্ৰেম কৰি কৰি অষ্টমমান শ্ৰেণীত ফেল মাৰি আছা সেইটো চলিৰ লগতে তোক বিয়া দিছোঁ যা মাই যা তাৰপিছত মই মোৰ অতিকে আপোন আবুগৰাকীৰ গলত ধৰি ধৰি বিয়া দিলি
আজিৰ পৰা ৰাতি হলি বিছনাৰ তলত চৈৰাটো কাই দিব নাকানবি মায় নাকানবি মায় মই মূৰৰ চুলি ছিঙি তোক আশীৰ্বাদ কৰছো দে মাই মাই তোৰ একেবাৰতে গোহালি চলি হওক আবুৱে তেনেধৰণে মোক আশীৰ্বাদ দিলে তাৰপিছত মই মোৰ স্বামীৰ সৈতে আপোন ঘৰখনলৈ বুলি গ'লোঁ এখেতে সকলোবিলাক কথাতে কয় বিয়াৰ পিছদিনাৰ পৰা আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ এওঁ তেওঁ তেওঁ এওঁ চলি আছে সময় পাৰ হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ এওঁ তেওঁ তেওঁ এওঁ চলি আছে আৰু সময় পাৰ হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ আমাৰ তেওঁ এতিয়ালৈ এনেকুৱা হৈছে সকলোবিলাক কথাতে কয় আমাৰ এওঁ ময়ো কওঁ দিওঁ আমাৰ তেওঁ এওঁ তেওঁ 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 দুজনী ছোৱালী মাতৃ হলোগৈ মই দুইজনী ছোৱালী বিয়া দিলোঁ মোৰ দুটা নাতি এজনী নাতিনী ছোৱালী আমাৰ সৰু পৰিয়ালটোক আপোনালোক সকলোৱে আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ এইখিনি অকণমান খুচুৰি মাৰিলোঁ আপোনালোকৰ লগত সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ